নমস্কাৰ, মই প্ৰভু সোণাৰী। প্ৰথমতে আপোনালোক সকলোকে সজাগ, সুৰক্ষিত তথা সোশ্যাল ডিষ্টেন্স মেইনটেইন কৰিবলৈ মই অনুৰোধ জনাইছোঁ। এই মহামাৰীৰ পৰা আমি নিজকে নিজে বচাই ৰাখিব লাগিব। এতিয়া কথা হ'ল, এই যি আমাৰ সন্মুখত বিটিচি যি অনাগত বিটিচি নিৰ্বাচন, এই নিৰ্বাচনত আমাৰ হিন্দীভাষী ৰাইজলৈ মোৰ এটি অনুৰোধ। শ্ৰদ্ধা ৰাইজ, এইবাৰ আমি বিগত সময়বোৰত আমি বহু ৰাজনৈতিক দলক আমি ভোট দি আহিছোঁ। এইবাৰ মই আপোনালোকক অনুৰোধ জনাম, এই যি বিটিচি নিৰ্বাচন হ'ব, যি বিটিআৰ চুক্তি হৈ গ'ল, যি বিটিআৰ চুক্তিৰ যোগেদি আমি যিখিনি পাবলৈ সক্ষম হ'লোঁ, তাৰ বাবে চুক্তিকাৰীসকলক ধন্যবাদ জনাইছোঁ। কথা হ'ল, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চুক্তি হ'ল, তেখেতকো আমি ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত আমাৰ যি হিন্দীভাষী ৰাইজ আছে, ৰাইজক মই অনুৰোধ জনাইছোঁ, আপোনালোকে UPPLৰ হকে নিজৰ মত দান কৰে যেন, এয়া মোৰ অনুৰোধ। আৰু মই এইকাৰণে কৈছোঁ, বিগত সময়বোৰত আপোনালোকে নিশ্চয় কাৰোবাক নহয় কাৰোবাক ভোট দি আহিছে, যিটো আমাৰ গণতান্ত্ৰিক অধিকাৰ আমি সাব্যস্ত কৰি আহিছোঁ। এইবাৰো আমি সাব্যস্ত কৰিম। ভৱিষ্যত প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি আমি এইবাৰ ভোট দিবলৈ আগবাঢ়ি যাম। আৰু ময়ো আপোনালোকলৈ অনুৰোধ ৰাখিছোঁ, যি চুক্তিৰ জৰিয়তে মই বিশেষকৈ ওদালগুৰি জিলাৰে কথা কৈছোঁ, ওদালগুৰি জিলাত আমি এক চাই কেম্পাছ পাবলৈ সক্ষম হৈছোঁ, বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটি পাবলৈ সক্ষম হৈছোঁ। এই চুক্তিৰ জৰিয়তে যি আমাৰ ভাৰত ভূটান সীমান্তত খোৱা পানীৰ সমস্যা হৈছে, সেই সমস্যাও এই চুক্তিয়ে সামৰি লৈছে। তথা আমাৰ যি নিবনুৱা সমস্যা দূৰ কৰাৰ কাৰণে যি চিন্তা চৰ্চা, যি মহৎ চিন্তা চৰ্চা লৈ পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াই আগবাঢ়িছে, তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু সদ্য শেষত মোৰ হিন্দীভাষী ৰাইজলৈ অনুৰোধ, ভৱিষ্যত প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি আমি যাতে এইবাৰ নিজৰ ভোটটো UPPLৰ পক্ষত ট্ৰেক্টৰৰ ছবিত দিওঁ, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। আমাৰ এই BTC অঞ্চলত মূলতঃ আমাৰ যি হিন্দীভাষী ৰাইজ আছে, এই হিন্দীভাষী ৰাইজৰ মূল সমস্যা যেনে আমাৰ ভূমি বিগত বহু বছৰ ধৰি ম্যাদীকৰণ নহ'ল। আমি সেই জেগাত স্থায়ীভাৱে এই জেগাতে বসবাস কৰি আহিছোঁ। গতিকে আমাৰ এইটো মূল সমস্যা। আমাৰ নিবনুৱাৰ নিযুক্তিৰ দিশত মই যি সমস্যা দেখিছোঁ, আমাৰ নিবনুৱাই বিগত দিনৰ যি চৰকাৰ আহিল, এই চৰকাৰত নিযুক্তি যি হাৰত হ'ব লাগিছিল, সেইটো হাৰত নহ'ল। এয়া এক দুৰ্ভাগ্যজনক কথা। তৃতীয় কথা, আমাৰ যি হিন্দীভাষী ৰাইজ আছে, আমাৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া দাবী আছিলে, এটা সমস্যা আছিলে, এইটো হৈছে OBCৰ সমস্যা। আমি OBC মৰ্যাদা পাব লাগে, এয়াও মোৰ এক অনুৰোধ। আৰু মই আশা কৰিছোঁ, আমাৰ যি এই সমস্যা অনাগত দিনত যি বিটিআৰ হ'ব, এই বিটিআৰ পৰিষদত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই এই সমস্যা সমাধান কৰিব, ইয়াকে মই আশা কৰিছোঁ। এইবাৰ আমাৰ নিৰ্বাচনত এটি বহুমূলীয়া ভোট ভৱিষ্যত প্ৰজন্মৰ উন্নতিৰ হকে।